হাই ভিউৱাৰ্ছ সকল আপোনালোকক দেখুৱাব বিচাৰিছোঁ কেনেকৈ এখন গাড়ী চলায়। প্ৰথমে মই দেখুৱাইছোঁ এডাল গিয়াৰ নিউট্ৰেল আছে নে নাই কেনেকৈ চাই। ফাৰ্ষ্ট এনেকৈ এবাৰ এনেকৈ কৰি চাব, তাৰপিছত আকৌ এনেকৈ কৰি চাব, তেতিয়া গম পাব যে নিউট্ৰেল হৈ আছে। তাৰপিছত এডাল হেণ্ড ব্ৰেক বুলি কয়। হেণ্ড ব্ৰেক ৰখাই থ'লে বা পাৰ্কিং কৰি থওঁতে ব্যৱহাৰ কৰা হয়। এইটো বাৰু বৰ্তমান প্ৰয়োজন নহয়। তাৰপিছত আপোনাৰ এডাল ষ্টেৰিং, আপোনাৰ এনেকৈ যদি কাটে এই চকাটো বাওঁফালে যাব, এনেকৈ কাটিলে ইফালে কাটিলে সোঁফালে যাব। তাৰপিছত আপোনালোকে এইকেইডাল পেডেলছ, এইডাল ক্লাছ পেডেল, এইডাল আপোনাৰ ব্ৰেক আৰু এইডাল হৈছে এক্সিলেটৰ। আপুনি ফাৰ্ষ্ট গিয়াৰ লগাওঁতে সদায় আপোনাৰ ক্লাছডাল ধৰি, তাৰপিছত দেখাইছোঁ গিয়াৰ এনেকৈ কৰি, এনেকৈ সোঁ চাইডে বাওঁ চাইডে পূৰা কৰি, এনেকৈ হৈছে এইটো 1 নম্বৰ গিয়াৰ। তাৰপিছত আকৌ এনেকৈ ধৰি এনেকৈ কৰি দিলে এইটো 2 নম্বৰ গিয়াৰ। তাৰপিছত আপোনাৰ এনেকৈ পোনে পোনে এনেকৈ দিলে এইটো 3 নম্বৰ গিয়াৰ। আকৌ এনেকৈ কৰি দিলে এইটো 4 নম্বৰ গিয়াৰ। তাৰপিছত আকৌ এনেকৈ কৰি দিলে এইটো 5 নম্বৰ গিয়াৰ। 5টা গিয়াৰ আছে। আৰু এইটো গিয়াৰ লগাওঁতে সদায় কিলোমিটাৰ কিমানত চলিছে তাৰ ওপৰত ভিত্তি কৰি গিয়াৰ লগোৱা হয়। আপোনাৰ প্ৰথম গাড়ীখন মুভিং কৰিবৰ কাৰণে 1 নম্বৰ গিয়াৰ লগোৱা হয়। তাৰপিছত অলপ যেতিয়া স্পীড লয়, তাৰপিছত আপোনাৰ 2 নম্বৰ গিয়াৰ লগোৱা হয়। তাৰপিছত এই যে স্পীডোমিটাৰটো দেখিছে, এই স্পীডোমিটাৰটো যে দেখিছে, ইয়াত আপোনাৰ এই 0ৰ পৰা 20 মানৰ ভিতৰত 1 নম্বৰ গিয়াৰ লগোৱা হয়। 20ৰ ওপৰত যেতিয়া যায় 30 মানলৈ 2 নম্বৰ গিয়াৰ। তাত 30ৰ ওপৰত যেতিয়া যাব 3 নম্বৰ গিয়াৰ। 40ৰ ওপৰত গ'লে 4 নম্বৰ গিয়াৰ। আৰু 50ৰ ওপৰত গ'লে 5 নম্বৰ গিয়াৰ লগাব পাৰে। তেনেকৈ লগাই যাব পাৰে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ।